সকলোকে প্ৰথমে ৰঙৰ উৎসৱ হোলী আৰু দৌল উৎসৱৰ হিয়াৰ পৰা শুভেচ্ছা জনালো। এই ভিডিঅ'টো পিছে আজিৰ নহয় যোৱাকালিহে এডিট কৰিবলৈ নহলে যোৱাকালি, সেইবাবে ভিডিঅ'টো আজিয়ে দি দিছো। আৰু এতিয়া গৈ আছো বৰপেটালৈ, যিহেতু হোলী বুলি ক'লে প্ৰথমে বৰপেটালে মনত পৰে নহয় জানো। মই পিছে বৰপেটাত আগতে আহি পোৱা নাছিলো, এইবাৰ প্ৰথম আহিছো। সৰুৰে পৰাই শুনি আহিছিলো বৰপেটাত হেনো হোলী বহুত ধুনীয়া হয়, সেয়ে এইবাৰ চাবলৈ আহি গলো। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌল উৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত 1518 শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়ী আইতাৰ প্ৰথমবাৰৰ বাবে এই দৌল উৎসৱটি প্ৰচাৰ কৰে আৰু তেতিয়াৰ পৰা ইয়াত পৰম্পৰাগতভাৱে এই উৎসৱটি ইয়াতে পালন কৰি অহা হৈছে। নৈখত্য গণনা অনুসৰি এই অনুষ্ঠানত 3 দিনীয়া, 4 দিনীয়া বা 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হয়। সাধাৰণতে ফাগুন মাহত পূৰ্ণিমা তিথিত দৌল হলে 4 দিনীয়া বা 5 দিনীয়াকৈ আৰু চ'ত মাহত পূৰ্ণিমা তিথিত দৌল আৰম্ভ হলে 3 দিনীয়াকৈ পালন কৰা হয়। 4 দিনীয়া বা 5 দিনীয়া দৌলক ডেকা দৌল আৰু 3 দিনীয়া দৌলক বুঢ়া দৌল বুলি কোৱা হয়। দৌল উৎসৱৰ প্ৰথম দিনটো গোন্ধ যাত্ৰা, দ্বিতীয় দিনটো ফৰ দৌল আৰু তাৰ পিছদিনা হুবেৰী বা ফাকুৱা বুলি কোৱা হয়। এইবাৰ পিছে ইয়াতে 4 দিনীয়াকৈ অনুষ্ঠান আৰম্ভ কৰা হৈছে আৰু এইফালে নাম গাই আছে আৰু ইয়াতে এয়া ওজা গাই আছে। আৰু আহি আমি ইয়াতে ফুট দি আছিলে, ফুট লৈ ললো। যিহেতু আজি ভিতৰত প্ৰৱেশ কৰিব দিয়া নাই, বাহিৰৰ পৰা এনেকে ফুট দি আছে আৰু ফুট লৈ আহি অলপ বাহিৰতে ইফাল ইফালকৈ ঘূৰিলো। ইয়াতে আহি পিছে সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিছে আৰু ইয়াৰে চাৰিওফালৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। আৰু এয়া হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ শাস্ত্ৰ অধ্যয়নগাৰ। আৰু মই আজি আহিছো ইয়াতে সৰু দাদাৰ লগত আৰু আমি দুটাই এতিয়া ফটো চটো অলপ উঠি ললো আৰু কিছু সময় আমি তাত থাকি ঘৰলে বুলি উভতি আহিলো। আপোনালোকে পিছে হোলী খেলিছেনে নাই কমেন্ট কৰি নিশ্চয় জনাব।